ঐ ভৰি পিছল খালে খামুচিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি অ মোৰে মৰমী পেলাই দিব জানো পাৰিবা মন ভাঙিলে বুলি অ মোৰে মৰমী পেলাই দিব জানো পাৰিবা। নাই নাই নোৱাৰি দেই দাপোন ভাঙিলে পেলাই দিব পাৰি কিন্তু মন ভাঙিলে পেলাই দিব নোৱাৰি ছাৰ কিন্তু আপুনি জেগাত দিছে দেই। মই সঁচা কথাটোহে কৈছো। ঠিকেই ছাৰ। বাৰু দে আজিৰ ডিছক্লেমাৰটো বিষয়ে কৈ দে, তাৰ পাছত ক্লাছটো আৰম্ভ কৰিম। অ'কে ছাৰ। বন্ধুসকল, আজি আপোনালোকে যিটো কাহিনী শুনিবলৈ গৈ আছে সেইটো কাহিনী হয়তো বহুতে শুনিছে। আমাৰ নিজৰ নহয়, আমি বেলেগৰ পৰা লৈছো। জাষ্ট অকণমান এণ্টাৰটেইন দিবলৈ চেষ্টা কৰিম, চাওঁ কিমান দূৰ সফল হ'ব পাৰো। অ'কে, লেটছ ষ্টাৰ্ট নাও। সেইবাবে আগতীয়াকৈ আমি কথাটো কৈ লৈছো, আমাৰ নিজববীয়া নহয় বুলি, যাতে কোনেও ভুল বুজিব নালাগে। তেন্তে ক্লাছটো আৰম্ভ কৰিছো। প্ৰথমে তহঁতি ছাগলীৰ ওপৰত এখন ধুনীয়া ৰচনা মাতিব লাগে। কোনে পাৰিবি? ক। মই পাৰিম ছাৰ। অ'কে, লেটছ ষ্টাৰ্ট নাও। ছাগলী হৈছে এবিধ পোহনীয়া জন্তু। ছাগলী সাধাৰণতে দুই ধৰণৰ থাকে, মতা আৰু মাইকী ছাগলী। ছাগলীৰ মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ দুখন আৰু ঠেং চাৰিটা থাকে, লগতে এডাল নেজ থাকে। বৰ্তমান সময়ত ছাগলীৰ মাংসৰ কেজি দাম 600 টকা হৈ আছে, কিন্তু ঠাইভেদে সেই দামো বেলেগ হয়। বোপাই অ। ছাৰ, হৈছেনে? বৰ ধুনীয়া ছাগলীৰ ওপৰত ৰচনা মাতিছ ন। হ'ব দে, ছাগলীৰ ওপৰত লিখা ৰচনাখন শুনিলো। এতিয়া তই মাতচোন, ঘাঁহ বন যে থাকে, ঘাঁহ চিনি পাৱ নাপাৱ আকৌ? সেইটোতো চবেই চিনি পাওঁ ছাৰ, ঘাঁহ পাওঁ। এতিয়া তই ঘাঁহৰ ওপৰত এখন ৰচনা মাতচোন বাৰু। হ'ব ছাৰ। ঘাঁহবিলাক সাধাৰণতে সেউজীয়া হয়। ই অৰণ্যত থাকে, ফিল্ডত থাকে, ৰাস্তা পদূলিয়ে এইবিলাকত দেখিবলৈ পোৱা যায়। ঘাঁহ সাধাৰণতে গৰু ছাগলীৰ খাদ্য। গৰু ছাগলীয়ে ঘাঁহ খাই জীয়াই থাকে। কিন্তু ছাৰ, আমি ক'ব লাগিব যে ঘাঁহ খাই জীয়াই থকা ছাগলীবিলাক সাধাৰণতে পোহনীয়া জন্তু। সাধাৰণতে সেই ছাগলীবিলাক দুই ধৰণৰ হয়, যেনে মতা ছাগলী আৰু মাইকী ছাগলী। আৰু এই ছাগলীবিলাকৰ মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ দুখন আৰু ঠেং চাৰিটা থাকে, লগতে এডাল নেজ থাকে। বৰ্তমান সময়ত ছাগলীৰ মাংসৰ কেজি 600 টকা হৈ আছে, কিন্তু ঠাইভেদে ইয়াৰ দাম সলনিও হ'ব পাৰে। বোপাই, ঘাঁহ বন এৰি তই আকৌ ছাগলীত পালিগেচোন। ছাৰ, মইতো মেইন কথাকেইটাই কৈছো না। ৰচনা মাতিছে শুন। কি যে আচৰিত দিমাগ মাতিছে যে ৰহ তোক ফাটাই দিম এতিয়া। পিতাই, তইচোন একেবাৰে হাই লেভেলৰ চিন্তা কৰিছহে। ছাৰ, মই এনেকুৱা বেয়াকৈ চিন্তা কৰিছো। আপুনি যেনেকুৱা বিষয় নিদিয়ক কিয়, ছাগলীৰ বিষয়ে ওলাই থাকিব, চাই থাকক। তই সঁচাকৈ কৈছ নেকি? এনেকুৱা বিষয় দিম তোক য'ত ছাগলী সোমাই নাথাকিব। ছাৰ, প্ৰথমে বিষয়টো কওক। তই চেলেঞ্জ কৰিছ নেকি মোক বাৰু? যি ভাবে আৰু ছাৰ। তেন্তে তই এইবাৰ ক দৰখাস্তৰ বিষয়ে ক। হ'ব ছাৰ, শুনক তেন্তে। দৰখাস্ত সাধাৰণতে আমি বিভিন্ন সময়ত লিখো। যিহেতু আমি ষ্টুডেণ্ট, গতিকে বিদ্যালয়ত লিখা দৰখাস্তৰ বিষয়ে মই ক'ম বুলি ভাবিছো। কেতিয়াবা আমি ছুটি বিচাৰি দৰখাস্ত লিখো, কেতিয়াবা আমি স্কুল আহিব নাপালে সেই ছুটি মঞ্জুৰ কৰি দিবৰ কাৰণে দৰখাস্ত নাইবা আবেদন লিখো। এদিনাখনৰ কথা ছাৰ, মই এটা বিশেষ কামৰ কাৰণে স্কুল আহিব নাপালো, যাৰ বাবে ছাৰে দৰখাস্ত লিখিব কোৱাৰ বাবে এখন দৰখাস্ত লিখিলো। সেই দৰখাস্তখন লিখাৰ মেইন কাৰণটো আছিল, তাৰমানে সেইদিনাখন স্কুল আহিবলৈ নোপোৱাৰ মেইন কাৰণটো আছিল আমাৰ ঘৰত ছাগলী এজনীৰ বেমাৰ হৈছিল। মই মেডিকেল লৈ গৈছিলো আৰু মেডিকেলত চোৱা চিতা কৰাৰ বাবে আহিব দেৰি হৈ গ'ল। সাধাৰণতে সেই ছাগলীজনী আছিল আমাৰ ঘৰচীয়া জন্তু। ছাগলী সাধাৰণতে দুই ধৰণৰ থাকে, এবিধ মতা আৰু আনবিধ মাইকী। সেইদিনাখন মই লৈ যোৱা ছাগলীজনী আছিল মাইকী। ক'বলৈ গ'লে মুখ এখন, জিভা এখন, চকু দুটা, নাক এটা, কাণ দুখন আৰু ঠেং চাৰিটা থাকে, লগতে এডাল নেজ থাকে। আৰু বৰ্তমান ছাগলী মাংসৰ কেজি 600 টকা হৈ আছে, কিন্তু ঠাইভেদে ইয়াৰ বেলেগ হ'ব পাৰে। হে প্ৰভু, মই খতম। মই খতম। দৰখাস্তৰ বিষয়ে লিখিব দিলো, ই পালেগৈ আকৌ ছাগলীতে। আচৰিত। দেখিছে ছাৰ, মই ইমান খাটাৰা, তথাপিও মোৰ অহংকাৰ নাই। তথাপিও মোৰ মুখত দাঁত কেইটা ওলোৱা নাই। দাঁত নোলোৱাকৈ নহাকৈ আছো ছাৰ। দেখোন কমাল কৰিছে। ফেনখনত ক'ৰ পৰা ছাগলীডাল আহিব? তই কিন্তু ফালি দিছ। আৱাৰ ৰক ইজ বেক। আৰু টাইম আছে।
পিতাই পিতাই এইবাৰ তই আমাৰ ফেন যে থাকে টেবুল ফেন নাইবা চিলিঙি ফেন সেই যিকোনো ফেনৰ বিষয়ে ৰচনা মাত চাওঁচোন ছাগলী আনিবলৈ পাৰনে নোৱাৰ এইটো দেখোন একেবাৰে চিম্পুল ছাৰ শুনক তেন্তে ফেন সাধাৰণতে এবিধ ইলেক্ট্ৰনিক বস্তু আমি গৰম দিনত ফেনক ব্যৱহাৰ কৰোঁ যেনে ফেনে বতাহ দিয়ে যাৰ ফলস্বৰূপে আমি গৰমৰ পৰা হাত সাৰিব পাৰোঁ বেলেগৰ দৰে ছাৰ যোৱা বছৰ আমাৰ ঘৰলৈ দেউতাই এখন টেবুল ফেন কিনি আনিলে কিন্তু সেই ফেনখন কিনি আনিছিল ছাগলী বেচা পইচাৰে ছাগলী দুটা বেচিছিল আৰু সেই ছাগলী আছিল আমাৰ ঘৰচীয়া জন্তু ঘৰত পোহা জন্তু সাধাৰণতে দেউতাই বেচা ছাগলীকেইটা আছিল এটা মাইকী আৰু আনটো মতা বোপাই ৰ নকবি ৰ যি ছাগলী বেচিছিল সেই ছাগলীৰ মুখ এখন জিভা এখন নাক এটা কাণ দুখন আৰু ঠেং চাৰিটা লগতে এডাল নেচ আছে হয় নহয় ধন্যবাদ ছাৰ মোৰ আৰু জানিবলৈ বাকী নাই লাষ্ট এটা সুধিছো মোবাইলৰ বিষয়ে ক কিন্তু মোবাইল কওঁতে ছাগলী বেছি মোবাইল কিনিছো বুলি ক'লে নহ'ব কৈ দিছো কিন্তু অ'কে ছাৰ ন' প্ৰব্লেম মোবাইল হৈছে আমাৰ অতিকৈ প্ৰয়োজনীয় বস্তু প্ৰত্যেক সময়তে প্ৰয়োজন হয় মোবাইল ফোনত আমি ইউটিউব ফেচবুকত ভিডিঅ' চাওঁ সেইদিনাখন ইউটিউবত ভিডিঅ' চাই থাকোঁতে এজাক ছাগলী দেখিলোঁ আৰু সেই ছাগলী আছিল ঘৰচীয়া জন্তু আৰু ছাগলীৰ মুখ এখন জিভা এখন কাণ দুখন নাক এটা আৰু ঠেং চাৰিটা লগতে এডাল নেচ আছিল আৰু আজিকালি ছাগলী মাংসৰ দাম 600 টকা কেজি হৈ আছে কিন্তু ই ঠাই ভেদে বেলেগ বেলেগ হ'ব পাৰে মই শেষ মাক চকলাই ই যি ৰচনা মাতিছে খতম শেষ